হে গাইজ ৱেলকাম টু মাই চেনেল বিয়াৰ্ছ ব্লগ। মই ববিউল। তো আজি আমি গৈ আছোঁ ইণ্ডিয়াৰ প্ৰথম আৰু সকলোতকৈ ডাঙৰ আণ্ডাৰ ৱাটাৰ একুৰিয়াম চাব। তো বলক আপোনালোকৰ মোৰ লগত। গাইজ মই অকলে অহা নাই দিয়ক, মানে ফেমিলিও আহিছে। মই বাইদেউহঁতৰ লগত আহিছোঁ, বাইদেউ ভাগিনতো আছে। তো বলক মোৰ লগত। ইয়া চাওক, পূৰা ৰাস্তা জিকি গৈছে, মানে বৰষুণৰ কাৰণে তামাম বৰষুণ হৈ থাকে ইয়াত। মানে ৰ'দ যিমান দিয়ে বৰষুণো সিমানেই দিয়ে, নাজানো কিহৰ কাৰণে, হয়তো সাগৰ কাষত থকাৰ কাৰণে হ'ব পাৰে। এয়া চাওক কি মজা ড্ৰয়িং কৰিছে ৱালত। ৰ'ব 1 মিনিট, তেল ভৰাই বোলে। এই চাওকহে, তেলৰ দামো ইয়াতে 101.85 পইচা। আমাৰ তাতকৈ 2 টকামান বেছি হ'ব চাগে। গাইজ আহি পালোঁ দিয়ক, ইণ্ডিয়াৰ প্ৰথম আৰু সকলোতকৈ ডাঙৰ আণ্ডাৰ ৱাটাৰ একুৰিয়াম। তো বলক। এয়া চাওক, লিখা আছে মেৰিন কিংডম। তো বলক ভিতৰলৈ যাওঁ। গাইজ চাই থাকক, আজি আপোনালোকক দেখাই আছোঁ প্ৰায় সাগৰৰ তলৰ আধা আধি জীৱ দেখাই পাব। তো বলক ভিতৰলৈ সোমাই যাওঁ। এয়া চাওক, আহিলোঁ সোমাই ভিতৰত। তাত যায় এতিয়া টিকট কাটিব লাগিব। বলকচোন, টিকটৰ দাম চামবিলাক চাওঁ কিমান। ইয়াত আছে টিকটৰ দাম আপোনাৰ ছিনিয়ৰৰ 600 টকা আৰু জুনিয়ৰৰ 500 টকাকৈ। কাটি ল'ব টিকট। বলক এতিয়া ভিতৰলৈ যাওঁ। খোল যা চিম খুলি গ'ল। তো বলক গাইজ, সোমাই দেখিলোঁ তলফালে সেই চাইডে আণ্ডাৰগ্ৰাউণ্ডত যাব পাৰি। এইফালে সোমাই যাব লাগিব। এইফালে চাওক, এবাৰ দেখাই দিছোঁ মই। এইবিলাক চাওক, পানীত কিবা মাছ চাছ আছে চাগে। তো দেখাম আপোনালোকক তলত যাই কেনে। আৰু এইটো কাৰোবাৰ মূৰ্তি, কোনোবা ৰজা চজাই নেকি। তো বলকচোন চাই যাওঁ একফালৰ পৰা। এয়া চাওক, ভিতৰত সোমাই এইফালে এইটো কিবা দাঁতৰ পাৰি ডাঙৰ কিবা চাৰ্কৰে হ'ব চাগে। তো অৰিজিনেল নহয় চাগে। তো এইফালে চাওক, এইফালে মাছ, এইবোৰ সাগৰীয়া মাছ। ইয়াত 3টামান প্ৰজাতিৰ মাছ আছে চাগে। ইয়াত ডিছপ্লেত নামবোৰ আহি আছে চাওক। এইবোৰ কিবা ফ্লাইং বাৰ্ব আৰু কিবা আছে বাৰু। তাৰপিছত এইফালে চাওক, এইফালে আপোনালোকে ফটো উঠিব পাৰে ইয়াতে। তাৰপিছত এইফালে আৰু আছে বেলেগ বেলেগ প্ৰজাতিৰ মাছ, লগতে উদ্ভিদো আছে চাগে। দেখাই আছোঁ মই, চাই থাকক। এয়া চাওক, এই একুৰিয়ামৰ ভিতৰত মানুহ সোমাই আছে। এয়া চাওক, কি ডাঙৰ ডাঙৰ মাছ, কিবা ক'লা ক'লা টাইপৰ। ইয়াতো প্ৰায় 3টামান প্ৰজাতি আছে চাগে। চাওক, ওপৰৰ পৰা পানী আহি আছে। এইবিলাক চাওকে, কি ধুনীয়া, ঘৰত একুৰিয়ামত ৰাখিব ভাল হৈছে। বলক এতিয়া আণ্ডাৰগ্ৰাউণ্ড যাওঁ। এইবোৰ চাওকে, কি ধুনীয়া ধুনীয়া মাছ। মই অহা গম পাইছে কাষত। চাওক, বগা, তাৰপিছত কমলা কালাৰ, হালধীয়া, মানে বেলেগ বেলেগ ৰং আছে মাছকেইটাৰ। ইয়াত ওপৰত কোনো গ্লাছ নাই, ইচ্ছা কৰিলে এনেকৈ হাতেৰে চুব পাৰি। তাৰপিছত এইফালে এইবোৰ আছে মাছ, ইয়াতো ওপৰত কোনো গ্লাছ নাই। বলক আৰু তললৈ সোমাই যাওঁ, কি আছে দেখাই গৈ আছোঁ আপোনালোকক।
এইবিলাক চাওক কেনেকৈ পানী পৰি আছে ওপৰৰ পৰা। আৰু এইবিলাক চাওক বেলেগ বেলেগ প্ৰজাতিৰ মাছ। বলক আৰু ভিতৰলৈ সোমাই যাওঁ, কি আছে দেখাই গৈ আছোঁ। এইবিলাক হ'ল গ্ৰাছ কাৰ্প। গ্ৰাছ কাৰ্পৰ লগতে ইয়াত আছে চিলভাৰ শ্বাৰ্ক। আৰু গৈ আছোঁ ভিতৰলৈ, চাই থাকক আপোনালোকে। এয়া চাওক আগফালে পূৰা গুহা টাইপৰ অন্ধকাৰ, পূৰা গুহাৰ ফিলটো দিছে আৰু। এয়া চাওক সাগৰীয় উদ্ভিদৰ লগতে মাছ, সেইবিলাক সৰু সৰু মাছৰ লগতে ডাঙৰ ডাঙৰ মাছ মিক্স হৈ আছে। গাইজ এয়া আমি পাই গ'লোঁ কষ্টেল এৰিয়া। তো বলক ভিতৰলৈ। এয়া চাওক আপোনালোকে কেনেকুৱা গুহা টাইপৰ। সোমাই আহিলোঁ ভিতৰত। এয়া চাওক চাৰিওফালে ডাঙৰ ডাঙৰ একুৰিয়াম আৰু চব চাৰিওফালে মাছ আৰু কিবা কিবি জীৱ আছে সাগৰীয়া। তো বলক দেখাই গৈ আছোঁ মই। এইবোৰ চাওক কেনেকুৱা। আৰু এইফালে আছে এইবোৰ, ইয়াতো মাছ আছে বগা বগা টাইপৰ, আৰু সৰুবোৰ ইয়াৰ পোৱালি নে কি বা নাজানো আৰু। গাইজ এয়া চাওক এইবোৰ কেনেকুৱা টাইপৰ জীৱ, মাছে নে কি বা ধৰিব পৰা নাই। চাওকচোন কেনেকুৱা টাইপৰ। এইটোৰ নাম হ'ল কিবা মৰে ইল। তাৰপিছত ইয়াতে আছে এইবোৰ টাচ পুল, ইয়াতে টাচ কৰি চাব পাৰে। ওপৰত কোনো ধৰণৰ গ্লাছ নাই, পানীয়ে হয় এইবোৰ। গাইজ এয়া চাওক ওপৰৰ পৰা পূৰা পানী পৰি আছে, চাওক ইয়াত এইফালেও আছে। এইটো চাওক কেনেকুৱা টাইপৰ জীৱ। ইয়াৰ নামটো হ'ল, ৰ'ব মই দেখাই দি আছোঁ। এইটো হ'ল পেইণ্টেড স্পিনি লবষ্টাৰ। এইবিলাক চাওক কিমান মাছ। গাইজ এয়া চাওক কি পালোঁ। এয়া চাওক চাৰিওফালে পানী আৰু ডাঙৰ ডাঙৰ মাছ। মই দেখাই দিছোঁ আপোনালোকক। এয়া চাওক আণ্ডাৰ ৱাটাৰ একুৰিয়াম। আমাৰ ইণ্ডিয়াত খুব কমেই আছে, বাহিৰত আছে বাৰু বহুত। এয়া চাওক আপোনালোকক দেখাই দিছোঁ মই। এইটো চাওক কিবা শ্বাৰ্ক নেকি। গাইজ চাৰিওফালে মাছে মাছ, সাগৰৰ তলত থকা যেন লাগিছে একদম।
চাওক কিমান মাছ। গাইজ ওলাই আহিলোঁ আণ্ডাৰ ৱাটাৰ একুৰিয়ামৰ পৰা। ওলাই আহিয়ে এইটো শ্বপিং মল টাইপৰ চাৰিওফালে চব পুতলা আছে। এইটো চাওক গণেশ। তো বলক ওলাই যাওঁ বাহিৰলৈ। ওলাই আহিয়ে ইয়াতে এখন ৰেষ্টুৰেণ্ট আছে, ইয়াতে কিবা খাব পাৰে আপোনালোকে। আহিলোঁ বাহিৰলৈ। আজিৰ ভিডিঅ'ত এইখিনিয়ে। তো আপোনালোকে ইয়াতে আহিব পাৰে। চেন্নাইত এইটো গল্ডেন বিচৰ কাষতে আছে মেৰিন কিংডম। তো বাই বাই গাইজ।